হাতত চাহৰ কাপ লৈ আজি দুপৰীয়া এটা ডেৰটাই বাজিলে ব্লগটো আৰম্ভ কৰিছোঁ। মই ঘৰত নাছিলোঁ, এফালে গৈছিলোঁ, কিবা দৰকাৰী কাম এটা আছিলে, ৰাতিপুৱাই গৈছিলোঁ। কেমেৰাটো আৰু অন কৰিব সময় পোৱা নাই। এই ঘৰত আহি গা পা ধুলোঁ। ৰাতিপুৱা গা ধুই গৈছোঁ, কিন্তু ৰাস্তাত ইমান ধূলি উৰিছে। আকৌ এতিয়া গা ধুলোঁ, গা ধুই আহি মোবাইলটো অন কৰি আপোনালোকৰ আগত আহিলোঁ। এয়া আমাৰ বুবু দেখিছে, ৰাতিপুৱা পৰা যে মোক নাই পোৱা। এই অহাৰ পিছৰ পৰা তাই লগে এৰা নাই। কিবা এটা বনাই খাই মেলি আকৌ আপোনালোকৰ লগত দেখা হৈ আছে। আজি ৰাতিপুৱাই যাবলগীয়া হ'ল, কাম কৰিবলৈও সময় পোৱা নাছিলোঁ। এয়া কি হ'ল তোমাৰ? তুমি পিছে পিছে দৌৰি আহিলা যে, দেখিলে? পিছে পিছে দৌৰিয়ে আহিব তাই। আজি আমাৰ বুবু মন চন বেয়া, ৰাতিপুৱাই দি থৈ গ'লোঁ ন, আহোঁতে দেৰি হ'ল। বেচাৰীক এই মাত্ৰ আহি খুৱাইছোঁ জানেনে। ভোকতে আছিলে, দুটামান বিস্কুট দি থৈ গৈছিলোঁ, কিন্তু তাই খোৱাই নাই। কি যে মনত দুখ আজি তাই। এয়া চাওকচোন মুখখন, কিমান দুখী মুখ নকলিজা। চকুকেইটা আকৌ টিপ টিপ কৰি থাকে, বুজাও নাযায়। এয়া দেখিছে, চাহপাত গোটাই কালি গোটেই দিনটোৰ চাহপাত, এইখিনি কালি নহয়, দুদিনৰ হ'ব, পৰহিও হ'ব। চাহপাত গোটাই থৈ দিছোঁ, এতিয়া গছৰ গুৰিত দিম। অকণমান পানী মিলাই লৈ যাওঁ। পানী অকণমান মিলাই ল'লোঁ। এতিয়া গছৰ গুৰিখিনিত দি থৈ আহোঁ। মই এনেকেই চাহপাত গছৰ গুৰিত দিওঁ। হৈ গ'ল গছৰ গুৰিত চাহপাত দিয়া। এয়া মোৰ বাগানখন। ইয়াতে মই কেইবাজোপাও গছ লগাইছোঁ। এই এটা দুটাকৈ কিবা কিবি লগাই থাকোঁ আৰু। ভালেই হয় বাৰু, অন্যবাৰ বহুত হয়, এবাৰ হোৱাই নাই। তবু চাহপাত দি থাকোঁ, চাওঁ কি হয়। জলকীয়া গছত আৰু আপোনাৰ এজোপা ফুল গছ আছে, দুজোপামান। তাত চাহপাত দিয়া হৈ গ'ল। এজোপা চিনি পায়নে? বহুতেই হয়তো চিনি পায়। বহুতৰ নাম বেলেগ বেলেগ থাকেতো, মই অমৰলতা বুলি কওঁ। ধেমাজিৰ পৰা আনিছিলোঁ, বাইদেউ এগৰাকীয়ে দিছিলে। এতিয়া পাতসোপা নাইকিয়া হৈ গ'ল। চব সময়ত নাথাকে নেকি, বছৰেকত এনেকুৱা ছিজনত পাতখিনি শুকাই যায়। এতিয়া পাত চাত নাই। ব'লক ঘৰত যাওঁ। বুবু আৰু মই শুই আছিলোঁ, ভাত খালোঁ, দুইজনীয়ে ভাত খাই টোপনি গ'লোঁ। এতিয়া শুৱাৰ পৰা উঠি দেখিছোঁ 5টাই বাজিব হ'ল। এতিয়া উঠি চাহ অকণ খাই লওঁ মই, খাই অকণমান বজাৰৰ পৰা আহোঁগৈ। এইটো 30 টকা। চাওকচোন, এই 3টা জোখৰ। চাই লৈ লো 5 কেজি, হা? চাই লৈ লো আধা কেজি, না? 66। অঁ, Left side. Just টকাৰে দিব দে।
ধাবাখন ঘৰৰ ওচৰতে আছে, কিন্তু আজিলৈকে কোনো দিন সোমোৱা নাই, অহা নাই না, দৰকাৰ পৰা নাই, সেইকাৰণে অহাও নাই। বজাৰৰ পৰা খোজকাঢ়ি আহি ঘৰ পালোহি।